নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ নাম মানসী মেধি আজি মই তোমালোকৰ ওচৰত পঞ্চম অধ্যায় ব্যৱসায় অধ্যয়নৰ ব্যৱসায় উদ্গমনৰ ধৰণসমূহৰ বিষয়ে আলোচনা কৰিবলৈ আৰম্ভ কৰিম এতিয়া চোৱা তোমালোকে যেহেতু ব্যৱসায়ৰ কথাই ক'বলৈ গৈ আছো এই যেটো পাতনি বা এইটো যেটো তোমালোকৰ অধ্যায় ইয়াতে আমি ধৰণসমূহৰ কথা আলোচনা কৰিম সবলৈকে ডাঙৰ কথা হৈছে কি আমি যেহেতু প্ৰতি পৰম্পৰাগত আমি যিখিনি ব্যৱসায় দেখি আহিছো আমাৰ চকুৰ আগত সেইখিনিত আমি কেনেকুৱা ধৰণৰ দেখো আমি দেখো যে আমি বজাৰলৈ যাওঁ তাতে বিভিন্ন ধৰণৰ দোকান বজাৰ বহি থাকে তাত গৈ পেলাই আমি কি কৰো বস্তু আমাৰ নিজৰ প্ৰয়োজন মতে কিনি আনোগে হয়নে তাতে কোনো অসুবিধা নাই আমি নিজে কাপোৰ এযোৰ পিন্ধো ঘৰত একদম ৰেডি সেডি হৈ পেলাই খুব ধুনীয়াকৈ যাওঁ আৰু বজাৰত গৈ পেলাই অকণ ফুৰ্তি ফাৰ্তা কৰি পেলাই বিভিন্ন দোকান আমি ভিজিট কৰি তাৰ মাজত আমি যিখিনি আমাৰ নিজৰ প্ৰয়োজন হিচাপে যিখিনি আমি ভাবো যে অটাইতকৈ ভাল সেইটো হিচাপত আমি বাছি পেলাই কিনি আনো এতিয়া এনেকৈ সদায়তো বিজনেছ হৈ থকা নাই এনেকৈ ব্যৱসায়টো এইটো পৰম্পৰাগত ব্যৱসায় যিটো আমাৰ বহুত বছৰৰ পৰা তেনেকৈয়ে চলিয়ে আহিছে কিন্তু ব্যৱসায় কিন্তু সদায় একেধৰণৰ হৈ থকা নাই ব্যৱসায় কিন্তু সদায় বেলেগ ধৰণৰকৈ বদলি হ'বলৈ ধৰিছে ব্যৱসায়ৰ যিবিলাক ধৰণবিলাক সদায় মানে নতুনকৈ বদলি হ'ব ধৰিছে এই পৰিৱৰ্তন কিহৰ কাৰণে হৈছে এই পৰিৱৰ্তন হৈছে তোমালোকৰ টেকন'লজি আপগ্ৰেড হোৱাৰ কাৰণে টেকন'লজি কেনেকুৱা ধৰণৰ বস্তু যিটো হৈছে তোমালোকৰ ডিজিটেলাইজেশ্যন আৰু আজিকালি যিমান আধুনিকতা যিমান হৈছে যিমান টেকন'লজি নতুনকৈ আহিব ধৰিছে যিমান আধুনিক টেকন'লজি আহিছে সেইটো হিচাপত তোমালোকৰ ব্যৱসায়বিলাকো সেই ধৰণেহে নিজকে খাপ খুৱাবলৈ আৰম্ভ কৰিছে এতিয়া আমি যদি ক'বলৈ যাওঁ এতিয়া মইওতো তোমালোকৰ আগত এতিয়া ভিডিঅ'ৰ মাধ্যমেৰে তোমালোকৰ আগত নিজৰ লেকচাৰ বা নিজৰ যিখিনি কথা মই বিচাৰিছোঁ তোমালোকৰ আগত প্ৰস্তুত কৰিব সেইখিনি মই ভিডিঅ'ৰ থ্ৰু দিয়ে কৰিছোঁ আজি তোমাৰ এই কিহৰ কাৰণে এইটো কি বুলি কয় তোমালোকৰ ডিজিটীয়কৰণ মানে প্ৰতিটো বস্তু প্ৰতিটো তোমাৰ কথা শব্দ বা ছবি সেইখিনি আমি কেনেকৈ প্ৰস্তুত কৰিম তোমালোকৰ মাজত ডিজিটেলাইজ কৰি পেলাই বা ৰেকৰ্ডিং কৰি পেলাই বা তোমালোকৰ ওচৰত কিবা ইলেক্ট্ৰনিক মাধ্যমেৰে তোমালোকৰ আগত প্ৰস্তুত কৰা হয় এতিয়া যিহেতু আমি ব্যৱসায়ৰ ধৰণসমূহৰ কথা কৈ আছোঁ ইয়াত উদ্গমনৰ কথা মই এটা কথা মই এই যিটো চেপ্টাৰটো বা অধ্যায়টো আৰম্ভ কৰাৰ আগত এটা শব্দৰ ব্যৱহাৰ কৰিছিলোঁ সেইটো হৈছে উদ্গমন অৰ্থাৎ এমাৰ্জিং হৈছে কি নতুনকৈ পৰিৱৰ্তন হোৱা নতুন মাধ্যম এতিয়া ব্যৱসায়ৰ নতুন মাধ্যম আৰম্ভ হৈছে নতুনকৈ নিজকে প্ৰচালিত কৰিছে সিহঁতে পৰিচালনা বেলেগ ধৰণৰকৈ আৰম্ভ কৰা হৈছে সেই পুৰণা পৰম্পৰিকতা তোমাৰ যিটো ব্যৱসায় আছিলে সেইটোতো চলিয়ে আছে লগতে বেলেগ ধৰণৰকৈ ব্যৱসায়বিলাক আৰম্ভ কৰিছে যেনেকৈ এতিয়া মই যদি ক'বলৈ যাওঁ তাক আমি তিনি ভাগত ভাগ কৰিব পাৰোঁ এটাটো হৈছে তোমালোকৰ ডিজিটীয়কৰণ মানে ডিজিটেলাইজ অৰ্থাৎ যিটো বস্তু মই তোমালোকক কৈছোঁ ইলেক্ট্ৰনিক মাধ্যমেৰে শব্দ নিজৰ ছবি নিজৰ প্ৰতিটো শব্দ প্ৰতিটো আৰু যি যেনেকুৱা ধৰণৰ বা গানেই হওক বা যিয়েই হওক ডিজিটেল থ্ৰুদি বা ইণ্টাৰনেটৰ থ্ৰুদি বা তোমালোকৰ কি বুলি কয় এইটো তোমালোকৰ ইলেক্ট্ৰনিক মাধ্যমেৰে তোমালোকৰ আগত পৰিৱেশন কৰা হয় তাৰপিছত নেক্সট তোমালোকৰ নম্বৰ 2 দ্বিতীয়টো কথাটো হৈছে তোমালোকৰ বাহিৰা উৎসটো কেনেকুৱা ধৰণৰ হৈছে আমি এনে জানো এটা সংগঠন থাকে তাৰ মাজত বিভিন্ন বিভাগ থাকে চবেই নিজৰ কাৰুকাৰ্য প্ৰতিটো কৰ্মচাৰী নিজৰ বিভাগত কামবোৰ কৰি থাকে ঠিক আছে কিন্তু আজিকালি কেনেকুৱা হৈছে যিবিলাক ব্যৱসায় বহুত ডাঙৰ আমিতো জানোৱেই যে আজিকালিতো সৰু ব্যৱসায়তকৈতো ডাঙৰ ব্যৱসায় বেছি আৰম্ভ হৈছে ডাঙৰ ব্যৱসায় যিহেতু আৰম্ভ হৈছে সিহঁতে প্ৰতিটো কাৰুকাৰ্যৰ ওপৰত ইমান বেছিকৈ সিহঁতে ফ'কাছ কৰিব নোৱাৰে ইমান বেছিকৈ মনোযোগ দিব নোৱাৰে প্ৰতিটো কাৰুকাৰ্য যদি মনোযোগ দিবলৈ যায় সিহঁতে যিটো প্ৰধান কাৰুকাৰ্য যিটো প্ৰধান লক্ষ্য সিহঁতৰ সেইটোৰ পৰা অকণমান সিহঁতে আঁতৰি যাব পাৰে সেইকাৰণে সিহঁতে কি কৰে যিটো কাৰুকাৰ্যত সিহঁতে ইমান বেছি সক্ষম নহয় সেইটো সিহঁতে বাহিৰা ব্যৱসায় এটা দি দিয়ে মানে উৎসটো বাহিৰৰ চ'ৰ্চ সেইটো কি বুলি কওঁ আমি আউটচোৰ্চিং অৰ্থাৎ মানে বাহিৰৰ উৎস এতিয়া আমি কি কৰোঁ যেনেকৈ তোমালোকক এটা উদাহৰণ দিওঁ এতিয়া তোমালোকে কেতিয়াবা ফোনটো চাগে সকলোৱে বহুতে ব্যৱহাৰ কৰেই আজিকালি ফোনত কেতিয়াবা তোমালোকৰ কল চেণ্টাৰৰ ফোন আহেনে +11 এনেকৈ কৰি পেলাই আমি যে এই কামোৰ আহিলে আৰু ফোন আমনি কৰিলে আৰু এই বেকাৰ ফোন কেতিয়াবা আমি নুঠাওঁ আৰু কেতিয়াবা যদি উঠাওঁ সিহঁতে আমাক কৈ থাকে কিবা যদি তোমালোকে ৰিলায়েন্স জিঅ' ব্যৱহাৰ কৰা বা ভোডাফোনে ব্যৱহাৰ কৰা বা এয়াৰটেলে ব্যৱহাৰ কৰা তোমালোকে যিটো নেটৱৰ্ক ব্যৱহাৰ কৰা সেই নেটৱৰ্কৰ কিছুমান সুবিধাৰ কথা লৈ পেলাই সিহঁতে ফোন কৰে আমাক ফোন কৰি থাকে আমনি কৰি থাকে আমি শুনি থাকোঁ কেতিয়াবা শুনো কেতিয়াবা নুশুনো কেতিয়াবা একেবাৰে আমি পাত্তাই নিদিওঁ তেনেকৈ থৈ দিওঁ হয়নে এইখিনি কাম তোমালোকে কি বুলি ভাবা তোমালোকে কয় এই ৰিলায়েন্সে ফোন কৰিছে এই ভোডাফোনে ফোন কৰিছে এয়াৰটেলে ফোন কৰিছে আচলতে সিহঁতে ফোন নকৰে এয়াৰটেলৰ হাতত ইমান সময় নাই সিহঁতে কাষ্টমাৰক ফোন মাৰি ইমান কথা সুধি থাকিবৰ কাৰণে সিহঁতৰ চবতকৈ প্ৰধানটো হৈছে কি সিহঁতৰ প্ৰধান লক্ষ্যটো হৈছে কি যিটো নেটৱৰ্ক সিহঁতে আমাক সেৱা দিয়ে সেই সেৱাটোৰ টেকন'লজিৰ ওপৰতহে সিহঁতৰ মনোযোগটো বেছি হয় এই ধৰণৰ যিবিলাক
মাৰ্কেটিঙৰ কাম যিবিলাক কাষ্টমাৰক ফোন কৰি কৰি কথা কোৱাৰ দান এই কামখিনি কি কৰে সিহঁতে বেলেগ এটা বিজনেছক দি দিয়ে বেলেগ এটা ব্যৱসায়ক দি দিয়ে সিহঁত সেই ব্যৱসায়টোৰ আকৌ তেনেকুৱাই কাম অকল ভোডাফোন বুলি নহয় এয়াৰটেল বুলিও নহয় জিঅ' বুলি নহয় বিভিন্ন ধৰণৰ মানুহৰ বিভিন্ন ধৰণৰ ব্যৱসায়ৰ এই ধৰণৰ কামবিলাক সিহঁতে প্ৰস্তুত কৰে সিহঁতৰ সেয়াই কাম ফোন মাৰিব ভোডাফোনৰ পৰা কৰিছোঁ আপোনাৰ এয়া ধৰণৰ সুযোগ আছে আকৌ বেলেগ এটা ধৰা সিহঁতৰে কৰ্মচাৰী বেলেগ এটাই ফোন কৰি বেলেগ এটা কাষ্টমাৰক আমি এয়াৰটেলৰ পৰা ফোন কৰিছোঁ আমি জিঅ'ৰ পৰা ফোন কৰিছোঁ এনেকুৱা ধৰণৰকৈ সিহঁতে ফোনবিলাক কৰি থাকে আৰু আমি কি কৰোঁ আমি ভাবোঁ এই ভোডাফোনডালে ফোন কৰিছে ইমান আমনি কৰিছে এই এয়াৰটেলে ফোন কৰিছে ইমান আমনি কৰিছে আমি তেনেকৈ কৈ থাকোঁ আচলতে কিন্তু সিহঁতে ফোন নকৰে সেয়া কৰে সিহঁতৰ যিখিনি সিহঁতে আউটচোৰ্চ কৰিছে বাহিৰা উৎসৰ থ্ৰু দি সিহঁতে বেলেগ ব্যৱসায়ী সিহঁতে সেই কামখিনি প্ৰদান কৰিছে সিহঁতেহে ফোন কৰে ভোডাফোনে ডাইৰেক্ট ফোন নকৰে তোমালোক পোনপটীয়াকৈ ভোডাফোনৰ পৰা ফোন নাহে পোনপটীয়াকৈ তোমালোকৰ বেলেগ এটা কোম্পানীৰ পৰাহে ফোন আহে সেই কোম্পানীটো কোন হয় সেইটো কিন্তু আমি নাজানো ঠিক আছে সেইটো হৈছে তোমালোকৰ আউটচোৰ্চিং এতিয়াতো তোমালোকৰ নেটৱৰ্কৰ কথাহে ক'লোঁ তেনেকুৱা বিভিন্ন আৰু বেলেগ ধৰণৰ প্ৰডাকশ্যন বা তোমালোকৰ উৎপাদন কাৰ্য হ'ব পাৰে বা কেতিয়াবা তুমি এনেকুৱা হ'ব পাৰে যে তুমি উৎপাদন কৰিবৰ কাৰণে তোমাৰ সুবিধা নাই তেতিয়া উৎপাদনখিনি বেলেগ কোনোবা এটা ব্যৱসায়িক দি দিলা সিহঁতে কৰি পঠালে তোমালোকে খালি মাৰ্কেটিঙৰ কামটো কৰিলা মানে তোমালোকৰ বজাৰীকৰণৰ কামটো তোমালোকে ব্যৱসায় হিচাপে কৰিলা ক্লিয়াৰ হৈছে চাগে সকলোৱে বুজি পাইছা সেইটো হৈছে তোমালোকৰ আউটচোৰ্চিং মানে এটা কাৰ্য এটা ব্যৱসায়ৰ এটা কাৰ্য আমি কি কৰিম বেলেগ ব্যৱসায়িক দি দিম আৰু সিহঁতৰ থ্ৰু দি সিহঁতৰ মাধ্যমেৰে সেই কাৰ্যটো আমি হোৱাম সেইটো এটা কথা তেতিয়া মই 2টা নম্বৰ ক'লোঁ ন এতিয়া তৃতীয় নম্বৰটো আহিছে তৃতীয় নম্বৰটো তোমালোকৰ যেনেকৈ তোমালোকৰ আগত আৰম্ভ কৰিম সেইটো হৈছে তোমালোকৰ আন্তৰ্জাতিকৰ গোলকীকৰণ আন্তৰ্জাতিক শুনিছানে আন্তৰ্জাতিক ইণ্টাৰনেশ্যনেল আন্তৰ্জাতিক হৈছে কোৱা আজিকালি ব্যৱসায়বিলাক ধৰা এটাই জেগাতে কাম নকৰে কিন্তু বিভিন্ন দেশত কাম কৰে যেনেকৈ তোমালোকে ধৰা এতিয়া চেমচাং তাৰপিছত LG এপল তাৰপিছত তোমালোকৰ ৰিবক এই ধৰণৰ ব্ৰেণ্ডবিলাকৰ নাম যে শুনিছা এইবিলাক হৈছে আন্তৰ্জাতিক কোম্পানী সিহঁতৰ যিবিলাক তোমাৰ ধৰা হেড অফিচ বুলি কওঁ যিটো আচল অফিচ থাকে কিন্তু বেলেগ এখন দেশত আৰু যিবিলাক ব্ৰাঞ্চ যিবিলাক বিভিন্ন ধৰণৰ বিভাগ সৰু বিভাগ সিহঁতে বেলেগ দেশত সিহঁতে ব্যৱসায় এই বেলেগ দেশত সোমাবৰ কাৰণেহে সিহঁতে এই ধৰণৰ ব্ৰাঞ্চবিলাক নতুনকৈ খুলি লয় আৰম্ভ কৰি লয় এইটো এটা হৈছে কি সিহঁতে অকল এখন দেশতে ব্যৱসায় নকৰে বিভিন্ন দেশত ব্যৱসায় কৰে এইটো হৈছে তোমালোকৰ আন্তৰ্জাতিক বা গোলকীকৰণ এনেকুৱা ধৰণৰ ব্যৱসায় থ্ৰু দি সিহঁতে অকল সিহঁতৰ নিজৰ যিখন বজাৰ অকল নিজৰ দেশৰ মাজতে সিহঁতে লিমিট কৰি নথয় সিহঁতে বিভিন্ন দেশত সিহঁতে কাৰুকাৰ্য কৰে বিভিন্ন দেশত সিহঁতে সোমায় আৰু গ্ৰাহক সিহঁতে গোটাব আৰম্ভ কৰে এইকেইটা হৈছে তোমালোকৰ নতুনকৈ আৰম্ভ কৰা এমাৰ্জিং মোডছ অফ বিজনেছ এয়া হৈছে তোমালোকৰ ব্যৱসায়ৰ নতুনকৈ আৰম্ভ কৰা বিভিন্ন ধৰণৰ ঠিক আছে এতিয়া আমি অকল ট্ৰেডিশ্যনেল বুলি নহয় পৰম্পৰাগত ব্যৱসায় বুলি নহয় আমি নতুন ধৰণৰ ব্যৱসায় দেখিবলৈ পাওঁ আৰু এটা তোমালোকক উদাহৰণ দিছোঁ আটাইতকৈ সহজ উদাহৰণ তোমালোকে চাগে চবেই সকলোৱে অনলাইন শ্বপিং কৰা জানা যেনেকৈ এমাজন ফ্লিপকাৰ্ট তোমালোকে চাগে কেতিয়াবা কিনা তেনেকৈ এমাজনত গৈ পেলাই ধৰা কিবা কাপোৰ কানি চালোঁ বা কিবা বস্তু এটা বা কেমেৰাই হওক কিবা এটা বস্তু হ'লেও আমি বিভিন্ন ধৰণৰ বস্তুবিলাক আমি বিচাৰি উলিয়াই পেলাই আমি কিনো হয়নে এতিয়া আমি কি কৰিলোহেঁতেন যদি এই ডিজিটীয়কৰণ নাথাকা হ'লে আমি কি কৰিব লাগিলহেঁতেন আমি এটা জেগাত যাব লাগিলহেঁতেন য'ত কেমেৰা কিনিবলৈ পায় কিজানি আমি ইমানখিনি কেমেৰাৰ সুযোগ নাপালোহেঁতেন ইমান বিভিন্ন ধৰণৰ কেমেৰা আমি চাবলৈ তাৰ মাজত বিচাৰি উলিয়াবলৈ ভাল কেমেৰাটো কিজানি সুযোগ নাপালোহেঁতেন এখন দুখন দোকান থাকিলেহেঁতেন তাৰ মাজত যিটো আমাৰ কেমেৰা পালোহেঁতেন সেইটো লৈ পেলাই আমি সন্তুষ্ট হ'বলগীয়া হ'লহেঁতেন কিন্তু ডিজিটীয়কৰণ যেতিয়া আৰম্ভ হৈছে যিটো আমি কওঁ ডিজিটেলাইজেশ্যন মানে ব্যৱসায় কৰিছে তোমালোকৰ ইণ্টাৰনেটৰ মাধ্যমেৰে বা তোমালোকৰ ইলেক্ট্ৰনিক মাধ্যমেৰে এই যেতিয়া আৰম্ভ হৈছে তেতিয়া আমি কি কৰোঁ আমি ৱেবছাইটত যাওঁ ৱেবছাইটত গৈ পেলাই বিভিন্ন ধৰণৰ ৱেবছাইটত গৈ আমি ভিজিট কৰোঁ প্ৰতিটো পেজত প্ৰতিটো বস্তু প্ৰতিটো সামগ্ৰী আমি ভালকৈ চাই মেলি তাৰপিছত আটাইতকৈ সকলোকে কম দামত আমি ধুনীয়া বস্তুটো আমি কিনিবলৈ চেষ্টা কৰোঁ হয়নে এইটোৱে হৈছে তোমালোকৰ ডিজিটীয়কৰণৰ কথা আজিকালি মানে কি হয় প্ৰতিটো মানুহে প্ৰতিটো ব্যৱসায় সেইবিলাক কনভাৰ্ট হৈ গৈ আছে সেইবিলাক পৰিৱৰ্তন হৈ গৈ আছে পৰিৱৰ্তন কেনেকৈ হৈ গৈ আছে পৰম্পৰাগত ব্যৱসায়তকৈ সিহঁতে ডিজিটেলাইজেশ্যন বা ইণ্টাৰনেটৰ মাধ্যমেৰে ব্যৱসায় কৰিবলৈ বেছিকৈ সিহঁতে আগবাঢ়ি আহিছে কাৰণ এই ব্যৱসায়টো যদি কৰা যায় অকল এতিয়া চোৱা ট্ৰেডিশ্যনেল যিটো বিজনেছ পৰম্পৰাগত বিজনেছ সিহঁতে খালি তেজপুৰৰ মাৰ্কেটখন পাব বা তোমালোকৰ গুৱাহাটী হ'লে গুৱাহাটীৰ মাৰ্কেটখন পাব যদি শিৱসাগৰ হয় শিৱসাগৰৰ মাৰ্কেট পাব কিন্তু এই যদি তুমি ইণ্টাৰনেটৰ মাধ্যমেৰে যদি ব্যৱসায় কৰিব গৈ আছা গোটেই পৃথিৱীখনেই তোমালোকে পাবা গোটেই পৃথিৱীখনতে তোমাৰ নিজৰ প্ৰডাক্ট বা নিজৰ সামগ্ৰী তোমালোকে প্ৰস্তুত কৰিব পাৰিবা তাৰ মাজত তোমাৰ কাষ্টমাৰ বা তোমাৰ গ্ৰাহক
অসমৰে গ্ৰাহক নহ'ব পাৰে, বম্বেৰো গ্ৰাহক হ'ব পাৰে, বা তোমালোকৰ আমেৰিকাৰো গ্ৰাহক হ'ব পাৰে, বা তোমালোকৰ চাইনাৰো গ্ৰাহক হ'ব পাৰে, বিভিন্ন দেশৰ পৰা তোমালোকৰ গ্ৰাহক হ'ব পাৰে। এইটো আচলতে তোমালোকৰ আটাইতকৈ ভালহে হৈছে, পৰিৱৰ্তন বেয়াৰ কাৰণে নহয়, কিন্তু পৰিৱৰ্তন সদায় ভালৰ কাৰণে হৈছে। এইখিনি লৈ পেলাই আজি তোমালোকৰ ভিডিঅ'টো, আজি এই ভিডিঅ'টো যিখিনি আমি আৰম্ভ কৰিছে, টপিকটো আজিতে সামৰিছোঁ। পিছলৈ মই আৰু বহুত কথা আছে তোমালোকৰ মাজত আৰম্ভ কৰিব বা আলোচনা কৰিবলৈ, সেইখিনি মই নেক্সট ভিডিঅ'টোত প্ৰস্তুত কৰিম। তেতিয়ালৈকে ধন্যবাদ।